এই সন্তানী থকা আমি সন্তানে অভিবাদন জ্ঞাপন কৰোঁ। চৰকাৰ ৰাইজ ইতিমধ্যে আপোনালোক ভাবো যে ৰাইজ বুলি নহয় আচলতে আপোনালোক চাগে আমাৰ সতীৰ্থই। ৰাইজে ধৰক আপোনালোক বিভিন্ন দায়িত্বত আছে, কোনোবা সমষ্টি সমিতিৰ দায়িত্বত আছে, কোনোবা আঞ্চলিক সমিতিৰ দায়িত্বত আছে, কোনোবা হয়তো জিলা সমিতিৰ দায়িত্বত আছে। আপোনালোকে ইমান দিনে কেইবাখনো সভাত আমাৰ ৰাইজখন কিহৰ কাৰণে গঠন হৈছে, ৰাইজৰ লক্ষ্য উদ্দেশ্য এই সম্পৰ্কে সুধিছে আৰু আজিও বিস্তাৰিতভাৱে সুধিছে। গতিকে এই সম্পৰ্কে মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, আমাৰ হাতত সময় অতি কম। মাত্ৰ মই এটাই আপোনালোকক আহ্বান জনাইছো যে 21ৰ যি বিধানসভা নিৰ্বাচন, সেই 21ৰ বিধানসভা নিৰ্বাচন দিছপুৰৰ গাড়ীবোৰে দখল কৰিব সেয়া নহয়। 21ৰ বিধানসভা নিৰ্বাচন হ'ব, সেয়া হ'ব অসমীয়া জাতি ৰক্ষাৰ এখন যুঁজ। 21ৰ বিধানসভা যি নিৰ্বাচন, সেয়া অসমীয়া ভাষা ৰক্ষাৰ এখন যুঁজ। 21ৰ যি বিধানসভা নিৰ্বাচন, সেয়া অসমীয়া সংস্কৃতি ৰক্ষাৰ যুঁজ। আৰু 21ৰ বিধানসভা নিৰ্বাচন আমাৰ অসমীয়া আইন, অসম মাতৃক জীয়াই ৰখাৰ এখন যুঁজ। আৰু এই যুঁজখনত যদি আপুনি যুঁজিব বিচাৰিছে, হাতত টকালি বান্ধিবৰ সময় হৈ গ'ল, কঁকালত টকালি বান্ধিবৰ সময় হ'ল। আমি সকলোৱে শৃংখলাবদ্ধভাৱে কাম কৰিব লাগিব। আপোনালোকে যদি ৰাইজৰ সহযোগিতা আছে কাম কৰিবলৈ আহিছে, আপোনালোকে মনত ৰাখক, আপোনালোকে যি কাম কৰিবলৈ আহিছে সেয়া দিনটোৰ 24 ঘণ্টাই চিন্তা চৰ্চা কৰি থাকিবলগীয়া কাম। এইটো কোনো এনএছআৰ কাম নহয়। আপোনালোকে যদি ৰাজনীতি কৰিব আহিছে, আপোনালোকে ৰাইজৰ দলৰ জৰিয়তে যদি এখন নতুন অসম গঢ়াৰ সপোন লৈ আহিছে, তেনেহ'লে আপোনালোকে 24 ঘণ্টাই নিজকে এজন যোদ্ধা হিচাপে পৰিগণিত কৰি তুলিব লাগিব। কাৰণ আপোনালোক সকলোৱে জানে আমাৰ সন্মুখত যি প্ৰতিপক্ষ আছে, শক্তিশালী প্ৰতিপক্ষ। আৰু শক্তিশালী প্ৰতিপক্ষক ধৰাশাৰী কৰিবৰ কাৰণে আৰু আমি যে এখন নতুন অসম গঢ়াৰ সপোন দেখাৰ কথা কৈছো, সেই নতুন অসম গঢ়াৰ সপোনৰ কাৰণে আমি সকলোৱে একোজন সৰ্বক্ষণৰ পৰণ হ'ব পাৰিব লাগিব। আপোনালোকে জানে আমি বাৰম্বাৰ কৈ আহিছো যে 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব লাগিব, কাৰণ এয়া অসমীয়াৰ জাতীয় ৰক্ষাৰ এখন যুঁজ। আপোনালোকে জানে আমি বিভিন্ন মঞ্চত বাৰম্বাৰ কৈ আহিছো, দীপদাই কৈ গৈছে যে আমি এখন নতুন অসম গঢ়াৰ ভিছন আৰু মিছন লৈ আগবাঢ়িছো। কি সেই ভিছন যে এখন অৰ্থনৈতিকভাৱে স্বাৱলম্বী আৰু ৰাজনৈতিকভাৱে ফেডাৰেল, সামাজিকভাৱে সকলোকে সামৰি লোৱা এখন অসম গঢ়াৰ লক্ষ্যৰে আমি আগবাঢ়ি গৈ আছো। আমি যি অৰ্থনৈতিকভাৱে এখন স্বাৱলম্বী, আমি কৈছো যে অসমৰ প্ৰতিডৰা খেতি পথাৰ বছৰত 3বাৰ খেতি পথাৰ কৰিব পৰা পথাৰলৈ আমি ৰূপান্তৰ কৰিব লাগিব। এই যি সপোন আমি দেখিছো, এই সপোন আপোনালোক প্ৰত্যেকেই দেখিব লাগিব। আৰু আপোনালোক প্ৰত্যেকেই দেখিলে নহ'ব, এই সপোনৰ বীজ আমি অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন মানুহৰ মনৰ মাজত সংপূৰ্ণ কৰিব লাগিব। এই যদি আমি যদি অসমৰ প্ৰতিজন মানুহৰ মনত অংকুৰিত কৰিব পাৰো, তেতিয়াহ'লে এটা কথা খাটাং থাকক, এটা কথা নিশ্চিত থাকক, এই অসমত ৰাইজৰ দলত সত্তা তন্ত্ৰৰ হ'ব পৰা কোনো শক্তি ভৱিষ্যতে কোনো বিখ্যাত হ'ব নোৱাৰিব। আমি এই বাৰ্তা, আমি যে এখন নতুন অসম গঢ়াৰ কাৰণে আগবাঢ়িছো, আমি যে অসমীয়া জাতি ৰক্ষাৰ কাৰণে ৰাইজৰ দল আগবাঢ়ি আহিছো, আৰু এই ক্ষেত্ৰত যে আমি কোনো ধৰণৰ আপোচ নকৰো, সেই কথা লৈ বাৰ্তা লৈ আপোনালোকে ৰাইজৰ মাজলৈ যাওক, ৰাইজক সংগঠিত কৰক। ৰাইজে বিভিন্ন প্ৰশ্ন কৰিব, ৰাইজে ক'ব বিভিন্ন ৰাজনৈতিক দলে আমাক ঠগিছে, আপোনালোকে ক'ব যে ৰাইজৰ দল গঠিত হৈছে তাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীনতা আপোনালোকে দেখিছে। আপোনালোকে দেখিছে অখিল গগৈৰ আপোচহীনতা, আপোনালোকে দেখিছে নদী বান্ধৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেনেদৰে আমি আপোচ কৰা নাই, টোল গেটৰ বিৰুদ্ধে আমি কোনোদিনে আপোচ কৰা নাই, জাতিসংঘী গাঁৱৰ বিৰুদ্ধে আমি কোনোদিনে আপোচ কৰা নাই, কৃষকৰ অধিকাৰ ৰক্ষাৰ যি কাহিনী সংগ্ৰাম, সেই সংগ্ৰামখনত আমি কোনোদিনে আপোচহীন কৰা নাই। আৰু এই আপোচহীনতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকটোৱে হৈছে আজি এবছৰ ধৰি কাৰ বিৰুদ্ধে আন্দোলন কৰি কাৰাগাৰ বন্দী হৈ থকা অখিল গগৈ। আপোনালোকে বাৰ্তা সমাজ মানুহৰ মাজলৈ লৈ যাওক, যোৰহাটৰ প্ৰতিখন গাঁৱৰ মানুহৰ মাজলৈ লৈ যাওক, আৰু তেখেতসকলকো একোজন সতীৰ্থ যোদ্ধাত আপোনালোকে তেখেতক আমাৰ মাজত লৈ আহক, আৰু আমি দেখাই দিম যে ৰাইজৰ দল কিমান শক্তিশালী। কাৰণ আমি জানো ৰাইজ লগ হলে কোনে পালে পাৰে, ৰাইজ লগ হলে পাহাৰ খহি পৰে। মই বিশেষ খবৰ ৰাখিব পৰা নাই, ল'ব বিচৰা নাই। আমাৰ মাজত ৰাজ্যিক মুখ্য আহ্বায়ক অলকনাথ ডাঙৰীয়া আছে, জেৰিফা ৱাহিদ বাইদেউ আছে, তেখেতসকলে বক্তব্য ৰাখিব। কিন্তু মই আয়োজকৰ লগত কথা বতৰা তেখেতসকলে কোৱা অনুসৰি মই যোৰহাট যিখন জিলা তদৰ্থ সমিতি গঠন হ'ব, তেখেতসকলৰ নামটো ঘোষণা কৰি দিব বিচাৰিছো, আৰু প্ৰত্যেকে মঞ্চলৈ আহি তেখেতসকলৰ পৰিচয় দিবৰ কাৰণে মই অনুৰোধ কৰিছো। প্ৰথমে মই 28 নং যোৰহাট বিধানসভা সমষ্টি সমিতি 98 নং যোৰহাট বিধানসভা সমষ্টি সমিতি যিখন আমাৰ তদৰ্থ